হেল্ল' গাইজ, নমস্কাৰ সকলোকে। আৰু আজি মানে এটা খানা খাম বুলি ওলাই আহিছোঁ। সৰুকৈ পিকনিক এটা মানে বনাইছিলে। আজি 25 খ্ৰীষ্টমাছ, আজিতো খ্ৰীষ্টমাছ 25 ডিচেম্বৰ। সেইটো কাৰণে পিকনিক সৰুকৈ এটা ৰাখিছিলে, চব ফেমিলি। এতিয়া ইমান ধুনীয়া জেগাত আমি আহি আছোঁ নহয়, আপোনালোকে চাই গৈ থাকক কি জেগাত গৈ আছোঁ, কি কথা। ইমান ধুনীয়া খেতি মানে বাপৰে, ক'ব লাগিব মানে মানিব লাগিব, জেগাখিনি ইমানেই ধুনীয়া, ইমানেই ভাল লাগিছে। আৰু আমি আহি পাই গ'লোঁ এইয়া মেইন জেগাখিনি, গোটেই ফিল্ড এনেকুৱা ডাঙৰ জেগা আৰু নদী আছে। এতিয়া নদীত বৰ্তমান পানী চানী মই শুকাই গৈছে, দেখিব বাৰু, গৈ আছোঁ লাহে লাহে। আৰু এতিয়া দেখুৱাই দিম আপোনালোকক ইয়াৰে বিউটিখিনি কেনেকুৱা ধৰণৰ। এইয়া দেখিছে, ইফালে গোটেই মানে নদী এতিয়া শুকাই গৈছে, বালিবোৰ ওলাই আছে। আৰু ইফালে এয়া ফিল্ডখন, আমি য'ত পিকনিক আজি বনাম। আৰু কোনো মানুহ নাই, কোনেও নাজানে এইখিনি জেগা কি, কেনেকুৱা ধৰণৰ কি জেগা, কোনেও নাজানে। আমি আহিছোঁ আজি ফাৰ্ষ্ট টাইম, কোনেও আহি পোৱা নাই, আমিয়ে ফাৰ্ষ্ট। সেইকাৰণে চাই গৈ থাককচোন, কিমান ধুনীয়া প্লেচ এটা। এইডোখৰ ঠাই হৈছে নৰ্থ গুৱাহাটীৰ চাপৰি, পূৰা একদম ধুনীয়া জেগা, কোনেও আহি নাই পোৱা। আমিও আহিছোঁ আজি ফাৰ্ষ্ট টাইম, একদম কোনো নাই, একদম চাফা হৈ আছে জেগাবিলাক। আৰু যদি মানুহ আহি যায় অলপ লেতেৰা হ'ব, আমি বাৰু লেতেৰা কৰি থৈ নাযাওঁ। ইমান ধুনীয়া জেগাখিনিত আহিছোঁ, ইমান ধুনীয়া চাফা হৈ আছে, গতিকে আমি লেতেৰা কৰি থৈ নাযাওঁ, আমি খাই লৈ ধুনীয়াকৈ চাফা কৰি। আৰু ইফালে ৰেডি কৰি আছে ৰান্ধনীবিলাকে, আমাৰ চুকা বনাই আছে। চুকা মানে খৰিত বনাব, আমি গেছ লৈ যোৱা নাই, কাৰণ খৰিত বনোৱা মানে জুইত বনোৱাৰ বস্তুৱেই বেলেগ, খাই বহুত টেষ্টি লাগে, সেইকাৰণে মানে খৰিত বনাব। হয়তো ন, কিয়নো নকলি গোৱাত লৈ আনিলি, এই আছলি গোৱাত যাব খুজিছিলে ন। আদা, নহৰু, চেলাম, পিঁয়াজ, ধনিয়া, মামি টেঙা কৰোৱা চাপৰি। এতিয়া ঋতুক অকণমান দেখুৱাই দিব দিছোঁ জেগাখিনি, অলপ ঘূৰি তাই দেখুৱাই দি আছে ধুনীয়াকৈ। আৰু ভিডিঅ'টো অলপ লেট হ'ল দিয়া, কাৰণ এডিটিং কৰা হোৱা নাছিলে, মোৰ টাইম মিলা নাছিলে তেনেকৈ, সেইকাৰণে অলপ দেৰি হৈ গ'ল। যদি ভাল লাগে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, কমেণ্ট নিশ্চয় কৰিব। আমাৰ চব্জি ধোৱা এইবোৰ বাচি চাচি কাটি চাটি চব ৰেডি, ধুই ল'লোঁ। ইয়াতে ৰেডি কৰিম এতিয়া ব্ৰেকফাষ্ট, ব্ৰেড। ঐ ঋতু, এইবিলাক কাটিব লাগে বোলে, কাটিব লাগে ব্ৰেড, কমলা, আপেল এইবোৰ কাটিম এতিয়া। ইয়াতে আছে আণ্ডা, ব্ৰেকফাষ্টৰ আণ্ডা। এই আমাৰ ঋতু নমস্কাৰ কৰি দিয়া, ঋতু নমস্কাৰ, নমস্তে গাইজ। আছে আলু, মই ৰেডি কৰি আছোঁ ইয়াতে।
है काश के हम होश में अब आने न पाए এই কোঠালি ফেলে কাম চলি আছে गाते ही जाए है काश के हम होश में আমার ব্রেকফাস্ট এতিয়া আমাৰ চবৰে ব্ৰেকফাষ্ট চলি আছে চবে খোৱাত ব্যস্ত এতিয়া ব্ৰেকফাষ্টত আছে ব্ৰেড তাৰপিছত আছে কণী আৰু আছিলে কমলা আপেল গাহৰি হ'ল গাহৰি ইফালে বনাইছে লোকেল আমাৰ ছাৰহঁতে লাগি আছে পূৰা খানা বনোৱাত ইফালে কাটিছে বিলাহী চকু পানী ওলাইছে ইমান দুখৰ গান দি আছে বিচাৰা কিয় ইমান দুখৰ গান দি থাকিব লাগে ভাল গান দে এয়া আমাৰ গাহৰি মাংস আহি গ'ল এতিয়া খাব লাগে পুৰা টেষ্টি বনাই দিছে ছাৰহঁতে আৰু আমাক খাবৰ কাৰণে এয়া একচুৰীয়া দি দিছে বাপৰে ইমান খাব পাৰিম নেকি মাংস আৰু ইফালে দিছে ব্ৰইলাৰ এনেকুৱা মানে কি কৰি লৈছে এইটো গুড়া মানে চাটনি টাইপৰ বনাই লৈছে ধনিয়া পাত তেল পিঁয়াজ এনেকৈ দিছে ধুনীয়াকৈ বনাইছে মজা লাগিব দেই খাই এতিয়া এইখিনি খাই লওঁ মানে মোৰ ভিডিঅ' বনোৱাটো কি হ'ল চাউণ্ড নোহোৱা হৈ থাকিলে মানে সেলফি ষ্টিকত মানে এইডাল সোমোৱা থাকিলে মোৰ মোবাইলৰ ভিতৰত সেইটো কাৰণে চাউণ্ডটো নাইকিয়া হৈ থাকিলে ময়ো বুৰ্বকৰ নিচিনা মানে চাব নাজানিলোঁ চকুত নপৰিলে সেইডাল যে সোমাই আছে ভিতৰত সেইটো কাৰণে মানে চাউণ্ডটো নাই আৰু আমি একদম মজাছে খাই আছিলোঁ দুইজনে কিবা কিবি কয় সেইবোৰ একোৱে মানে চাউণ্ড নহ'লে বহুত দুখ লাগিলে মোৰ পিছত ঘৰত আহি যেতিয়া চাওঁ ভিডিঅ'বোৰ এটা ভিডিঅ'টো তাৰমানে মোৰ পিছত যিখিনি ভিডিঅ' বনালোঁ নাচা চাচা সেইবিলাকো মানে একোৱে মানে চাউণ্ড নাহে আৰু মানে বৰ বেয়া লাগি থাকিলে আৰু মোৰ মোবাইলত যিখিনি ভিডিঅ' বনালোঁ লাষ্টৰ ভাগত একোৱে চাউণ্ড নাথাকিলে ইহঁতে এতিয়া ভাত বাঢ়ি দিলোঁ সিহঁতক খাব দিলোঁ ফাৰ্ষ্ট তাৰপিছত আমি খাম ফাৰ্ষ্ট জেণ্টছবোৰক খুৱাই লওঁ তাৰপিছত আমি লেডিজবিলাকে খাম এতিয়া আমি খাব লৈছোঁ এতিয়া এইটো ভিডিঅ'টো মানে চাউণ্ডটো নাহিলে মোৰ বহুত কৈছোঁৱে আগতে দুখ লগা বহুত দুখ লাগিছে এইটোও যে নাহিলে এইটোতো মানে বহুত দুখ লাগিছে চবে কিবা নহয় কিবা কিবি কৈছিলে চবৰে চিনাকি কৰি দিছিলে এতিয়াতো সম্ভৱ নহয় মই মানে কৈ থকা বুজিও নাপাব তথাপি চাই যাওক আৰু মানে লাষ্টৰ এইখিনি আমি ভাত খাব লৈছোঁ
প্ৰথমে পুৰুষসকলক খুৱাই ল'লোঁ ভাতখিনি। এতিয়া আমি খাব বহিছোঁ। এতিয়া খাই লওঁ ভাতখিনি। খানা কিন্তু ক'ব লাগিব একদম মজা হৈছিলে, একদম খাই ভাল লাগিছে, একদম মস্তি পুৰা এনজয় কৰিছোঁ। Papa paline aikon moja hai ti chalo jopo koe koloi jao